নমস্কাৰ আজি আমি গৈ আছো অভিযাত্ৰী কলা কেন্দ্ৰলৈ মোৰ গান শিকিবলৈ গানৰ স্কুল যাবলৈ বহুতে ভাল লাগে তেনে বলক আজি আমাৰ গানৰ স্কুলত যাম স্কুলখনৰ নাম কি আছিল অভিযাত্ৰী জামুগুৰি হাট আমি তালৈ গৈ আছো এতিয়া কেইটালৈকে ক্লাছ হ'ব 3টা কেইটাৰ পৰা আৰম্ভ হয় 7টাৰ পৰা ন 3টাৰ পৰা 3:30 আমি ঘৰ পাওঁতে কিমান সময় লাগিব 4টা মান বাজি যাব তোমাৰতো ভোক লাগিছিল এতিয়া কিবা এটা খাই আহিলা মায়ে কি খুৱাই পঠিয়াইছিলে মেগী খালা কেনেকুৱা লাগিল বঢ়িয়া লাগিল গানৰ এতিয়া ৰিহাৰ্চেলবিলাক কেনেকুৱা হৈছে গানৰ প্ৰেক্টিচ কেনেকুৱা হৈ আছে ভালে কোন মেমে শিকায় দীপা মেম দীপা তামুলী আৰু এগৰাকী কোন আছে দীপা মেম নামটো বেলেগ দাস এতিয়া আমি গৈ আছোঁ জামুগুৰি হাটৰ অভিযাত্ৰী কলা কেন্দ্ৰলৈ ল'ৰাৰ গানৰ ক্লাছ আছে ৰাতিপুৱা এটা ক্লাছ কৰিছিলে নহয় আমাৰ তাত আৰ্টৰ ক্লাছ ন আৰ্টৰ ক্লাছ 10টা বজাত ন তাৰপিছত আৰু তুমি 1 ঘণ্টামান পালা 1 ঘণ্টা 1.5 ঘণ্টামান ঘৰত থাকিবলৈ তাৰপিছত এতিয়া আমি আকৌ জামুগুৰি হাট গানৰ ক্লাছ নহয় কেনেকুৱা লাগে তোমাক গানৰ ক্লাছ কৰি ভাল লাগে শিকিব লাগিব নহয় বহুত ট্ৰাই কৰিব লাগিব সেয়া চোৱা গাড়ীবিলাকো দেখুৱাই দিয়া অকণমান আমি ক'লৈ আহিলে দেখিব লাগিব গাড়ীবিলাক দেখুৱাই দিয়া ৰাস্তাটো দেখুৱাই দিয়া আজি দেওবাৰটো আচলতে এনেকৈ আমি পাৰ কৰি দিম আৰু হয়নে চব দেওবাৰটোতো আমি এনেকৈয়ে কৰোঁ নে নকৰোঁ আকৌ কাইলৈৰ পৰা আকৌ স্কুল আৰম্ভ ৰাতিপুৱা 7টা যাবই লাগে 7টা 7:30 ন ইমান ব্যস্ত কিয় আমি নিজক কি কৰিবৰ কাৰণে ইমান ব্যস্ত ভাল কৰিবৰ কাৰণে নিজে ভালকৈ চলিবৰ কাৰণে হয়নে নহয় সমাজখন চলিবৰ কাৰণে ভাল কাম কৰিব লাগিব তেতিয়া সমাজখন ভাল হ'ব হয়নে নহয় ঠিকে আছে বেয়া লগা নাই গৈ থাকোঁ আমি আহি পাই গ'লোঁ আৰু মোটামুটি ন দুৱাৰখন মাৰি দিয়া ব'লা এইফালে চোৱা এইফালে চাই দিয়া এবাৰ হাই কৈ দিয়া এয়া আমি ফাইনেলি অভিযাত্ৰী কলা কেন্দ্ৰ জামুগুৰি হাট পাই গ'লোহি যোৱা এই জামুগুৰি অভিযাত্ৰী কলা কেন্দ্ৰ অভিযাত্ৰী কলা কেন্দ্ৰত সামগ্ৰিকভাৱে ভাৰত নাট্যম ভকেল আৰ্ট প্ৰায়সমূহ ক্লাছে ইয়াত হয় মেম আহিব মেম ইতিমধ্যে আহি পাইছেহি চাগে এয়া হৈছে জামুগুৰি অভিযাত্ৰীৰ ভিতৰৰ অংশ এয়া চাওক বৰ সুন্দৰকৈ ৱাল মেগাজিন ইয়াত আছে এটা শৈক্ষিক পৰিৱেশ ইয়াত বিৰাজ কৰিছে এয়া চাওক বিভিন্ন ধৰণৰ ইয়াত ছাত্ৰ ছাত্ৰীৰ দ্বাৰাই আচলতে প্ৰস্তুত কৰা পাচিৰ পত্ৰিকা আপোনালোকে নিশ্চয় দেখিছে জ্যোতিপ্ৰসাদ বিষ্ণু ৰাভা এয়া হৈছে ভিতৰৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ ইয়াতে বিভিন্ন ধৰণৰ ক্লাছ হয় আৰ্টৰ ক্লাছ হয় যথেষ্ট ষ্টুডেণ্ট ইয়াত 1989 চনতে স্থাপিত এই অনুষ্ঠানটো আচলতে জামুগুৰিবাসী ৰাইজৰ হিয়াৰ আমঠু ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক মানসিক শাৰীৰিক উৎকৰ্ষ সাধন হয় ইয়াত আপোনালোকক কৈছোঁৱেই ইয়াত নৃত্যৰ ক্লাছসমূহ হয় ঠিক একেদৰে আপোনালোকক আৰু দেখুৱাব খুজিছোঁ ইয়াত আপোনাৰ গানৰ ক্লাছ হয় ইয়াতো চাওক বিশাল এটা ৰুমত ইয়াতো গানৰ ক্লাছে হয় বহুত ষ্টুডেণ্ট ইয়াত অসংখ্য ষ্টুডেণ্ট কাৰণ ইয়াৰ এই অভিযাত্ৰী কলা কেন্দ্ৰৰ যিটো ভূমিকা ছাত্ৰ ছাত্ৰীসকলক লৈ কণ ছাত্ৰ ছাত্ৰীসকলক লৈ সেইটো সঁচাকৈ লেখত ল'বলগীয়া সেইকাৰণে ইয়াৰ আচলতে আজি বহু পুৰণি অনুষ্ঠানটো ক্ৰমশঃ জাকত জিলিকা হৈ গৈ আছে আমি অনুষ্ঠানটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ